আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। তিলৰ লগত মাংস বনাম। তিলখিনি প্ৰথমে ধুই পখালি ল'লোঁ, তাৰপাছত অকণমান ভাজি ল'লোঁ, তাৰপাছত এতিয়া মিক্সিত গুড়া কৰি ল'ম। গুড়া কৰা হৈ গ'ল আৰু এয়া পিঁয়াজ, নহৰু, জিৰা, ধনিয়া আৰু মিট মছলা সকলোবোৰ যোগাৰ কৰি ল'লোঁ। এতিয়া তেল দি তেজপাত দুটা দি দিছোঁ, তাৰ লগতে পিঁয়াজখিনিও দি দিলোঁ। তাৰপাছত এতিয়া দিলোঁ নহৰুখিনি, তাৰপাছত মাংসখিনিও ঢালি দিলোঁ। অকণমান লৰাই মেলি এতিয়া দিছোঁ নিমখ, হালধিও দি দিলোঁ। তাৰপাছত এতিয়া মছলাখিনি দি দিলোঁ। এতিয়া ভালদৰে মিহলাই ঢাকোনখন মাৰি দিম। অলপ পাছতে এয়া গুড়া কৰি থোৱা তিলখিনি দি দিছোঁ। এইখিনিও ভালদৰে মিহলাই মেলি গৰম কৰি থোৱা পানীখিনি ঢালি দিছোঁ। বেছি পানী নিদিওঁ, তিলৰ লগত বেছি পানী দিলে খাই ভাল নালাগে, কমকৈ দিছোঁ। এয়া ধুনীয়াকৈ উতলি আছে আৰু মাংস ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ তিলৰ লগত খাই পাইছেনে? কমেণ্ট এটা কৰি জনাবচোন। আজিলৈ ইমানেই আছিল, বাই।